নমস্কাৰ, মই প্ৰাঞ্জল। মোৰ নতুনকৈ ইউটিউব চেনেল এটা খুলিছোঁ, মৰমৰ অসম। আপোনালোকৰ মৰম সঁহাৰি কামনা কৰিছোঁ। মোৰ আগত এটা ইউটিউব চেনেল আছে, ইলেক্ট্ৰনিক আছাম বুলি, সেইটো পাইছেই আপোনালোকে। এইটো মই নতুনকৈ মৰমৰ অসম বুলি ইউটিউব চেনেল এটা আপোনালোকৰ মাজলৈ লৈ গৈছোঁ। সদায় আশীৰ্বাদ কৰিব, সঁহাৰি জনাব। আজি আমাৰ নামঘৰত অবিৰত ভাগৱত পাঠ আছে, তাত মই চাকি দিবলৈ যাম। আপোনালোকক ভিডিঅ' সহকাৰে মই দেখাবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰাই মই প্ৰথম ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। আপোনালোকৰ মৰমবোৰ পাই থাকিম বুলি আশা কৰিছোঁ। আৰু এই মৰমৰ অসম চেনেলটোত মই আপোনালোকক অসমৰ বিভিন্ন জেগাৰ ঠাইসমূহত ব্লগ বনাম, দেখাবলৈ চেষ্টা কৰিম। আমার সুন্দরী মহাগুণতী রূপ নাহিকে কোপল হইব প্রাণ ধরিবা স্মরিবা তুমি রহিত ওই বলিলা অনেক কারণী হেত বসন নভয়ঙ্ক সমানে গুণী কোটি পুণ্য পাশে যেন করিল প্রকৃতি বলিলা দেবী কিছু মিল অন্তর ব্যাকুল নাহি স্তুতি বুদ্ধি সেন সাক্ষাতে মিলিলা মন তখন চুখবার জানে কি এই মনে নানা বিমরি কি মহামায়া পদ্য সৃষ্টি শঙ্কর আসিল কষায়ে করিয়া কোঠ তাকে কাউকে বদলি জীবন